ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগৰ ক্লাছত তোমালোকে পথাৰী আয়োগ কি গম পালা আজি চাবা পথাৰী আয়োগৰ পৰামৰ্শাৱলীসমূহ পথাৰী আয়োগে শিক্ষাৰ বাবে কি পৰামৰ্শ আগবঢ়াইছিল এই পৰামৰ্শসমূহ পথাৰী আয়োগে শিক্ষাৰ সাংগঠনিক ব্যৱস্থা আৰু তাৰ গুণমান ৰক্ষা কৰি চলাৰ প্ৰসংগত চাৰিটা বিশেষ কথাৰ প্ৰতি মন দিছিল এই চাৰিটা বিশেষ কথা হ'ল প্ৰথমটো আছিল ভিন ভিন শিক্ষা পৰ্যায়ৰ বাবে ধাৰ্য কৰা সময়সীমা শিক্ষা পৰ্যায় ভিন ভিন হ'ব আৰু তাৰ সেই ভিন ভিন শিক্ষা পৰ্যায়ৰ বাবে কি হ'ব যোনটো সময়সীমা নিৰ্ধাৰণ কৰা হ'ব এই সময়সীমাৰ ওপৰত পথাৰী আয়োগে গুৰুত্ব আৰোপ কৰিছিল দ্বিতীয়তে আছিল বিভিন্ন পৰ্যায়ৰ বাবে প্ৰস্তুত কৰি তোলা শিক্ষাৰ গাঁথনি আৰু তাৰ মাজত ৰক্ষা কৰা পাৰস্পৰিকতা তৃতীয়তে আছিল শিক্ষাৰ পাঠ্যক্ৰম শিক্ষাদান পদ্ধতি আৰু পৰীক্ষা ব্যৱস্থাৰ মাজত স্থাপন কৰা গুণগত মানদণ্ড চতুৰ্থতে আছিল প্ৰাপ্ত সা সুবিধাসমূহৰ ভালদৰে উপযোগকৰণ অৰ্থাৎ যিখিনি আমি শিক্ষাৰ বাবে সা সুবিধা পাইছোঁ এই সা সুবিধা পোৱা সা সুবিধাখিনি যাতে আমি শিক্ষাৰ ক্ষেত্ৰত ভালভাৱে উপযোগ কৰিব পাৰোঁ এইভাৱে ইয়াৰ কাৰণে পথাৰী আয়োগে এই কথাৰ ওপৰত বিশেষভাৱে আৰু শিক্ষাৰ সাংগঠনিক ব্যৱস্থাৰ বিভিন্নতাৰ প্ৰতি লক্ষ্য ৰাখি পথাৰী আয়োগে সাংগঠনিক ব্যৱস্থা কাৰ্যকৰীকৰণৰ বাবে সময়সীমা নিৰ্ধাৰণ কৰি দিছিল এই সময়সীমা হৈছে 20 বছৰ অৰ্থাৎ 1966 চনৰ পৰা 1985 চনৰ ভিতৰত প্ৰস্তাৱিত শিক্ষা সাংগঠনিক ব্যৱস্থা কাৰ্যকৰীকৰণ মাধ্যমিক শিক্ষাৰ সাংগঠনিক ব্যৱস্থা ইয়াৰ গাঁথনি মানদণ্ড শিক্ষাৰ বৃত্তিমুখীকৰণ এইবিলাকৰ ওপৰত পৰামৰ্শ আগবঢ়াইছিল শিক্ষাৰ গাঁথনি আৰু মানদণ্ডৰ সম্বন্ধত পথাৰী আয়োগে শিক্ষা গাঁথনিৰ লগত জাতীয় বিকাশৰ প্ৰত্যক্ষ যোগসূত্ৰ থাকিব লাগিব অৰ্থাৎ দেশত যিখিনি শিক্ষা গাঁথনি প্ৰস্তুত হয় এই শিক্ষা গাঁথনি ইয়াৰ লগত জাতীয় বিকাশৰ প্ৰত্যক্ষ যোগসূত্ৰ বা সম্পৰ্ক থাকিব লাগিব দ্বিতীয়তে ই মানুহৰ আশা আকাংক্ষাসমূহ পূৰণ কৰিব পাৰিব লাগিব তৃতীয়তে শিক্ষাৰ সময়সীমাৰ লগত শিক্ষাৰ গাঁথনিৰ সম্বন্ধ আছে অৰ্থাৎ শিক্ষাৰ যোনটো সময়সীমা আছে এই সময়সীমাৰ লগত শিক্ষাৰ যোনটো গাঁথনি যোনটো ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰৰ সম্বন্ধ আছে চতুৰ্থতে শিক্ষাৰ গুণগত মানদণ্ড নিৰ্ভৰ কৰে পাঠ্যক্ৰমৰ ওপৰত সেয়েহে শিক্ষা পদ্ধতি আৰু পৰীক্ষণ ব্যৱস্থা অৰ্থাৎ পৰীক্ষা ব্যৱস্থা পাঠ্যক্ৰম ইত্যাদিবোৰ সম্পূৰ্ণভাৱে নিখুঁত কৰিব লাগিব পঞ্চমতে আছিল প্ৰাক প্ৰাথমিক শিক্ষা 1 পৰা 3 বছৰৰ বাবে প্ৰাথমিক শিক্ষা 7 পৰা 8 বছৰৰ বাবে এই সময়খিনিৰ বাবে নিৰ্ধাৰিত হ'ব লাগে 6 নম্বৰত প্ৰাথমিক শিক্ষা নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক স্বৰূপে দুটা ভাগত বিভক্ত কৰিব 7 নম্বৰত প্ৰাথমিকৰ নামভৰ্তি কৰাৰ বয়স 6 বছৰ হ'ব লাগে অৰ্থাৎ প্ৰাথমিক স্কুলত নামভৰ্তি কৰাৰ বয়স 6 বছৰ এইটো তেওঁলোকে পৰামৰ্শ দিছিল 8 নম্বৰত আছিল স্কুলৰ 10 বছৰীয়া শিক্ষাৰ অন্তত ৰাজহুৱা বহিঃ পৰীক্ষা লোৱা হ'ব লাগে অৰ্থাৎ স্কুলত যি ছাত্ৰ ছাত্ৰীসকলে 10 বছৰ শিক্ষা গ্ৰহণ কৰিব এই শিক্ষা গ্ৰহণৰ পিছত তেওঁলোকৰ এটা পৰীক্ষা হ'ব লাগে এইটো ৰাজহুৱা পৰীক্ষা আৰু সেইটো বহিঃ পৰীক্ষা 9 নম্বৰত মাধ্যমিক স্কুল 2 বিধৰ হ'ব লাগে অৰ্থাৎ মাধ্যমিক স্কুলৰ প্ৰকাৰ 2 প্ৰকাৰৰ হ'ব লাগে প্ৰথমটো আছিল 10 বছৰীয়া মাধ্যমিক স্কুল আৰু 12 বছৰীয়া উচ্চতৰ মাধ্যমিক স্কুল এই দুটা স্কুলত মিলিহে মাধ্যমিক শিক্ষা প্ৰদান কৰিব লাগে এইকেইটা আছিল সাংগঠনিক দিশৰ ওপৰত এইবাৰ চাবা শিক্ষাৰ বৃত্তিমুখীকৰণ সম্বন্ধে পথাৰী আয়োগে কি পৰামৰ্শ আগবঢ়াইছিল পথাৰী আয়োগে প্ৰথমতে কৈছিল যে 20 বছৰ সময়সীমাৰ ভিতৰত দেশৰ 50% ছাত্ৰ ছাত্ৰীয়ে বৃত্তিমুখী শিক্ষা লোৱাটো প্ৰয়োজনীয় ইয়াৰ বাবে ছাত্ৰ ছাত্ৰীসকলক বৃত্তিমুখী শিক্ষা প্ৰদান কৰা হ'ব 2 নম্বৰত স্কুলত দিয়া বৃত্তিমুখী শিক্ষা সময় সাপেক্ষ হ'ব
স্কুলত যি বৃত্তিমুখী শিক্ষা প্ৰদান কৰা হ'ব এই বৃত্তিমুখী শিক্ষা কিছুমান সময় থাকিব লাগে এই শিক্ষা। তৃতীয়তে নগৰ আৰু গাঁও অঞ্চলৰ বৃত্তিমুখী শিক্ষা অংশকালীন আৰু পূৰ্ণকালীন দুয়োবিধ ধৰণৰ হ'ব লাগে। অৰ্থাৎ নগৰ আৰু গাঁও অঞ্চলত যি বৃত্তিমুখী শিক্ষা দিয়া হ'ব এইটো অংশকালীনভাৱেও হ'ব আৰু পূৰ্ণকালীনভাৱেও হ'ব, এই দুয়োটা মাধ্যমতে হ'ব লাগে। চতুৰ্থতে কৈছে যে তেওঁলোকে অষ্টম শ্ৰেণীলৈকে পঢ়া শিক্ষাৰ্থীয়ে পূৰ্ণকালীন বৃত্তিমুখী শিক্ষা ল'ব পাৰিব। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8লৈ পঢ়ে তেওঁলোকে পূৰ্ণকালীন বৃত্তিমুখী শিক্ষাটো লাভ কৰিব পাৰিব। 5 নম্বৰত তেওঁলোকে কৈছিল কেন্দ্ৰীয় চৰকাৰে বৃত্তিমুখী শিক্ষাৰ বাবে ৰাজ্য চৰকাৰবোৰক বিশেষ আৰ্থিক সাহায্য দিব। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক আৰ্থিক সাহায্য দিব কিহৰ বাবে? বৃত্তিমুখী শিক্ষাটো চলাবৰ বাবে। অৰ্থাৎ ৰাজ্যত যাতে ভালধৰণে বৃত্তিমুখী শিক্ষাটো চলে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক আৰ্থিক অনুদান আগবঢ়াব। ষষ্ঠতে তেওঁলোকে কৈছিল যে কৃষি পাম পৰিচালনা আৰু গাৰ্হস্থ্য বিজ্ঞানৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব লাগে। অৰ্থাৎ আমাৰ যিটো গাৰ্হস্থ্য বিজ্ঞান আছে আৰু কৃষি পাম পৰিচালনা, খেতিৰ কথা, কৃষিৰ এইবিলাকৰ প্ৰতি তেওঁলোকক আকৃষ্ট কৰিব লাগে। এই বিষয়ৰ ওপৰত তেওঁলোকক সঠিক জ্ঞান প্ৰদান